বন্ধুসকল আপোনালোক আজি মোৰ লগত গৈ আছে তেজপুৰ চতিয়াৰ সমষ্টিৰ ভৰলীপৰীয়া কন্যাকা কৃষি পামলৈ। তো আমি দেৰি নকৰি যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল আমি আহি পাই গ'লোঁ ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম। আৰু বন্ধুসকল এতিয়া আমি ইয়াতে থকা সিকিউৰিটি গাৰ্ডৰ পৰা পাৰ্মিশ্যন লৈ আমি ভিতৰলৈ সোমাই যাওঁ। আৰু বন্ধুসকল আজি মই আপোনালোকক ইয়াতে লৈ অহাৰ উদ্দেশ্য হৈছে বন্ধুসকল ইয়াত এখন ধুনীয়া বাঁহৰ ৰিজৰ্ট এখন বনাইছে। বন্ধুসকল আপোনালোকক মই তাকে দেখাবলৈ লৈ আহিছোঁ। ৰিজৰ্ট যোৱাৰ আগতে মন্দিৰত এটা ধুনীয়াকৈ সেৱা কৰি লৈ আমি ভিডিঅ'টো আগৰ ফালে। আৰু মন্দিৰৰ খুঁটাত যে দেখিছে গামোচাকেইখন অৰিজিনেল দিয়ক এইকেইখন। আৰু ফাইনেলি আহি পালোঁ সেইখন ৰিজৰ্ট যিখন নেকি এতিয়ালৈ ষ্টাৰ্ট হোৱাই নাই, জাষ্ট আৰম্ভ হৈছেহে। চাওক আপোনালোকে, মই একদম লাষ্টলৈ ভিডিঅ'টো দেখাম আপোনালোকক কেনেকুৱাকৈ কি ধৰণত ৰেষ্টুৰেণ্টখন বনাইছে। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। আৰু এনেকৈয়ে সকলোৱে দিন ৰাতি এক কৰি নিজৰ নিজৰ কামত লাগি আছে। আৰু এনেকৈয়ে কৰ্মব্যস্ততাৰ মাজৰ পৰা ওলাই আহি অকণমান সৌন্দৰ্য উপভোগ কৰোঁ আহক।
আৰু এনেকৈয়ে অকণমান জীয়া ভৰালীৰ ধুনীয়া সৌন্দৰ্য চাই নিজৰ কামলৈ আকৌ ঘূৰি আহিলোঁ। আৰু বন্ধুসকল, যদি আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু লগতে থকা ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল ঘণ্টিটো দবাই দিব প্লিজ।